আপুনিও বাৰু ভাতকেৰেলা খাই বেয়া পায় নেকি? যদিহে বেয়া পায় তেনেহ'লে এনেদৰে এবাৰ নিশ্চয় ট্ৰাই কৰিব। এনেদৰে এবাৰ বনাই খোৱাৰ পাছত বাৰে বাৰে খাবলৈ মন যাব। আৰু তাৰ বাবে লাগিব কেইটামান ভাতকেৰেলা। ভাতকেৰেলাকেইটা ভালদৰে কাটি ধুই লোৱাৰ পাছত এটা কেৰাহীত পানী দি ভাতকেৰেলাকেইটা 70% মান সিজিবলৈ দিম। এতিয়া অলপ মচুৰ দালিত অলপ পানী দি অলপ সময় তিয়াই ৰাখিলোঁ। কেৰেলাকেইটা সিজি যোৱাৰ পাছত এনেদৰে মাজতে দুফাল কৰি চামুচেৰে ইয়াৰ মাজৰ পৰা গুটিখিনি আঁতৰ কৰিলোঁ। এতিয়া মচুৰ দালিখিনিৰ লগতে গুটিখিনিও ভালদৰে পিচি লৈ সোৱাদৰ বাবে অকণমান নিমখ আৰু মিহি মিহিকৈ কাটি ৰখা পিঁয়াজ আৰু জলকীয়া এইখিনি এবাৰ ভালদৰে মিক্স কৰি লৈ ভাতকেৰেলাখিনিতে এনেদৰে দি দিম। এটা পাতিত 2 চামুচ পিঠাগুড়ি লগতে অকণমান পানী দি ভালদৰে মিক্স কৰি লৈ কেৰেলাখিনি পিঠাগুড়ি পানীত অলপ ডুবাই এতিয়া কেৰাহী এখনত তেলখিনি গৰম হোৱাৰ পাছত এটা এটাকৈ দি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এতিয়া আমাৰ ভাতকেৰেলা দি বনোৱা পকৰি বা বৰা হৈ গ'লে ৰেডি। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।